Hello friends, welcome to my YouTube channel Banti Ideas. Friends, মই আজি বনাম মিঠা বগৰীৰ আচাৰ। এই মিঠা বগৰীৰ আচাৰ মই বহুতে সিম্পল আৰু বহুত ইজি কৈ বনাইছো। খাই বহুতে চটপটা লাগে, বহুত টেস্টি লাগে। এই মিঠা বগৰীৰ আচাৰ মই কেনেকৈ কিহেৰে বনালো ফ্ৰেণ্ডছ, আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আহক। सबसे प्रथमते मैं केइटामान बगरी लैছোঁ। बगरीकेटा मैं भालदरे धुई केइदिनमाনৰ বাবে ৰ'দত শুকাই লৈছোঁ আৰু ইয়াৰ মই ঠাৰিকেইডাল গুচাই দিছোঁ। এতিয়া মই গেছত এখন কেৰাহী বহাইছোঁ আৰু ইয়াত মই 3 পৰা 4 চামুচ ৰাইচ ব্ৰেন অইল দিম। তাৰপিছত দিম মই অকণমান নিমখ। মিঠা আচাৰত অলপ নিমখ দিছোঁ, নিমখ দিলে খাবলৈ ভাল লাগে, কিন্তু অকণমানহে নিমখ দিছোঁ। আৰু দিম মই 2টা শুকান জলকীয়া। তাৰপিছত দিম আধা চামুচ গোটা জিৰা। এতিয়া মছলাখিনি অলপ ফ্ৰাই কৰিম। এয়া দিম মই গুড় দিম মই 500 গ্ৰাম। এতিয়া গুড়খিনি অলপ লাৰি চাৰি দিম আৰু গুড়খিনিত অলপমান পানী দিম। এতিয়া গুড়খিনি ভালদৰে লাৰি থাকিম, গুড়খিনি গেলি যোৱালৈকে এনেদৰে লাৰি থাকিম। এয়া গুড়খিনি মই লাৰি আছোঁ, দেখিছে, আৰু গুড়খিনি আমাৰ গেলি গৈছে। এতিয়া মই ইয়াত বগৰীকেইটা দি দিম। এয়া আমাৰ গুড়খিনি গোটেইকেইটা বগৰী দিয়া হ'ল আৰু ভালদৰে বগৰীকেইটা আমি গুড়খিনিৰ লগত মিক্স কৰি লাৰি চাৰি থাকিম। এতিয়া বগৰীকেইটা গুড়খিনিৰ লগত কিছু সময় এনেকৈ লাৰি চাৰি থাকিম। বগৰীকেইটা সিজি যোৱালৈকে লাৰি থাকিম। দেখিছে ফ্ৰেণ্ডছ, একেবাৰে লাষ্টত কিছু মই গুড়া মছলা এড কৰিম। 1 চামুচ দিম জালুকৰ গুড়া আৰু 1 চামুচ দিম গৰম মছলা আৰু মছলাখিনিৰ সৈতে বগৰীকেইটা অলপ লাৰি চাৰি দিম আৰু দিম 1 চামুচ ৰেড চিলি পাউডাৰ। ফ্ৰেণ্ডছ, মই মিঠা বগৰীৰ আচাৰখিনি খুবেই চিম্পলকৈ বনাইছোঁ আৰু খাই খুবেই টেষ্টি লাগে। এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰি চাবচোন। আৰু ফ্ৰেণ্ডছ, মই যদি এই ৰেচিপিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ৰেচিপিটো প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ কিবা নতুন ৰেচিপিৰ ভিডিঅ' আহিলে চবচে প্ৰথমতে নটিফিকেশ্যনটো পায়। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।